Sabita আৰু আজি মই এইটো ভিডিঅ' বনোৱাৰ কাৰণ একমাত্ৰ মোৰ মাৰ কাৰণে আৰু মাৰ চেনেলৰ কাৰণে মাৰ চেনেলৰ নাম হ'ল Sabita Deka আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব মা আজি এটা নতুন ৰেচিপি আহিছে কচু পাতৰ দুধ কচু পাতৰ চাটনি এটা খুব সুন্দৰ ৰেচিপি হয় আৰু তাত যিকোনো কামৰ কাৰণে ভাল বেমাৰৰ কাৰণে খুব উপকাৰৰ হয় এনে কিবা কয় মানুহে নাজানে মই আমিতো দুধ কচুহে কওঁ কি কচু নাজানো আৰু মিল্ক কচু এইখিনি কুটি ল'ম দেই কুটি পেলাই ধুনীয়া চাটনি চাটনি এই ডাঙৰ ডাঙৰকৈ মানে কেনেকৈ বনাবা কি কি দিবা এয়া পিঁয়াজ এই কি এইটো কি কালজিৰা নহৰু আৰু এয়া জলকীয়া নিমখ চিমখ নিদিয়ে নিমখটো দিমেই নিমখটো গোটেই আছে ৰ'বা এইখিনি হ'লে মা নাখাওঁ নেকি মই ধৰে যদি ধুনীয়া লাগিব ধৰিব নেকি নধৰে বহুত ধুনীয়া লাগিব তাৰপিছত খালে গম পাবা দুধ কচু চাটনি ভাল ন এনেও দেহৰ কাৰণেও ভাল দুধ কচু খুব ভাল এতিয়া ৰ'বা দেই ভাতকেইটা হৈ আছে মা তোমালোকৰ কাৰণে পাকঘৰটোৱে মেইন ন ৰাতিলৈকে কিবা সেই লাগিছে না গৰু চৰু খাব চাটনি কেনেকৈ কৰে মানে ইয়াত তেল দিছে কিবা বোলে ভাজিব চাটনিত বাৰু ভাজিটো নাখায় এনে মই নাজানো আৰু দেই কালজিৰা দিলা পিঁয়াজ কালজিৰা পিঁয়াজ নহৰু আদা নিদিয়ে নিমখ এতিয়া ধুনীয়া চাটনি হ'ব নৰসিংহ পাতো দিছোঁ ইয়াতে নৰসিংহ পাত আৰু দুধ কচুৰ পাত আৰু নৰসিংহ পাত আৰু পিঁয়াজ এখন এটা পিঁয়াজ কালবিলাক তুমি নিজে গম পোৱা লাগে এতিয়া কেৰাহী দি পেলাই এইখিনি লাৰা ধুনীয়া হৈ যাব সিজিব লাগিব নেকি সিজিব নালাগে অলপমান বাঢ়িলে হ'ব দুধ কচু কেঁচাইও খায় ন কেঁচাই চাটনি কৰিও খায় হৈ গ'ল হ'ল এতিয়া ঠাণ্ডা হ'ব দিওঁ ইয়াতে ওলাই থৈ দিওঁ অকণমান ঠাণ্ডা হ'ব লাগিব ঠাণ্ডা হোৱাৰ পিছত আৰু মিক্সিত দিলে ধুনীয়া চাটনি হৈ যাব তাৰপিছত মই আজি ৰাতিৰ আয়োজনখিনি ৰেডি কৰিম সেইবিলাক আগতে বনাই থৈছোঁ আজি ভাতেৰে কি কি খাবা ভাজিলে এতিয়া বোলে এইটো পেষ্ট কৰিব 2 মিনিটমান ৰখাৰ পিছত এইটো পেষ্ট কৰিব ফাইনেলি হৈ গ'ল এইটো চাটনি বহুত টেষ্টি দেখিবলৈ বহুত ধুনীয়া হৈছে চ' খায়ো চিয়'ৰ টেষ্টি লাগিব এতিয়া অকণমান বহুত বেছি টেষ্টি হৈছে ভাল লাগিছে আজি ৰাতিৰ খানা এই মাটি তুমি যোনটো বনালা তিয়ঁহৰ খাৰ দালি ন এইটো কি এইটো বৰা মচুৰ দালিৰ বৰা বনাই পেলাই ভেদাইলতা জুল এয়া নৰসিংহ পাতৰ বৰা আচ্ছা এই ভেন্দি কৰিছোঁ
সেয়া হ'ল ভেদাইলতাৰ বৰানৰ বৰা তো আজি ৰাতি একদম চব ঘৰুৱা আয়োজন জবৰদস্ত খানা টমেটো চাটনিটো বহুত ভাল লাগে আৰু বেমাৰ আজাৰৰ কাৰণেও ভাল হয় বহুত বেছি এইটো বহুত ভাল হয় চ' আজি চব ঘৰুৱা খানা একদম য়ামি য়ামি গাইজ চ'